ডিঅ'ৰটো গাইছ চাওক গাইছ আমি ফাইনেলি আহি পালো ইয়াতে মোৰ একদমেই মানে একদম তবিয়ত ভাল নাছিল যোৱাকালি ৰাতি আৰু কিবা আজিৰ দিনটো ফুল জিনটোৰ মানে এডিট কমপ্লিট কৰিলোঁ গানৰ আমাৰ নতুন গান এটা আহিব আজি আপলোড কৰিম এণ্ড আপলোড হৈয়ে আছে চাব পাৰে নেকি ইফালে এণ্ড কেনে জাগা এইটো একবাৰ কমেণ্ট কৰি জনাবা হা ইয়াৰ গাড়ীখন চাব পাৰে একবাৰ ফুল গৰম হৈছে চক মডিফাই So guys, দিনটো দি একো খোৱা নাই কিন্তু খাবৰ কাৰণে আনছো অনলি চেণ্টাৰ ফ্ৰুইট দুটা এণ্ড পানী বটল এটা বেলেগ একো নাই এই দি পেট ভৰাব লাগিব আৰু তই একো খাব নালাগে তই পানীটো খালে হ'ল তই ৰেপাৰ মানুহ ভাই তই ৰেপাৰ মানুহ প্ৰসাদ আমি প্ৰসাদ নাখাওঁ গাইছ আমি প্ৰসাদ নাখাওঁ So guys, আজি জেং বয় আহি আছে চাব কেনেকা লাগে কমেণ্ট কৰি জনাব লিংকটো মই দি দিম আমাৰ জিত ভাইয়ে বনাইছে মানে সি গাইছে ৰেপ এণ্ড আমি বনাইছো সব একেলগে মিলি তো কেনে লাগে কমেণ্ট কৰি জনাব আৰু যদি পাৰে শ্বেয়াৰ কৰি দিব তো মই এতিয়া চেণ্টাৰ ফিট চুবাইছো দেচোন ইগনৰ আজকে আছো দিনটো একদম এডিট কৰি দিলোঁ যোৱা ৰাতিও এডিট কৰিছোঁ সেইবাবে আজি দিনত মানে এডিট কৰিলোঁ ন সেইবাবে ভ্লগ বনাব ইমান টাইম নাপালোঁ এতিয়া গধূলি ওলাইছোঁ ঘৰৰ পৰা আৰু মানে MT-15 খনৰ এইটো যে মই কৈছিলোঁ ন তেল ওলাই যোৱা বুলি এই তেল ওলাটো ভাল কৰিলোঁ 400 টকা কৈছে 400 টকা একদম গোটে খুলি দিছে বোলে মই যোৱা নাছিলোঁ কিন্তু কি কয় কাৰণে এণ্ড ব্ৰেকছো মানে এই মালকেইটা ব্ৰেকৰ মানে ডিছ ব্ৰেকৰ কিবা কেইটা গিছি বোলে ইয়াতে বোলে দুনিয়াৰ পইচা যাব গাইছ এই আৰু গাড়ী কিনিলে মানে খৰচ এইটো ইয়াৰ ব্ৰেক শ্বুটো গাইছ 1000 বোলে 1000 গাইছে কি কৰিছে নাজানো কিন্তু এই ইয়াৰ যোনটো ভিতৰত মালটো বেয়া হৈছে ন এইটো 200 মানতে পাই বোলে কিন্তু ইয়াক পুৰা 400 টকা মাৰি দিছে তো গাইছ এনেকৈ চাব পাৰে একদম ধুনীয়া আমাৰ ফালে মানে দুনিয়াৰ খাল আছে একদম খাল ভিডিঅ' মানে শ্বুট কৰবা একদম ধুনীয়া আৰু এতিয়া মানে একদম বতাহ খাওঁ এণ্ড ভিডিঅ' বনাওঁ লাগে ক'ব হা এই মাছ গাইছ মাছ একদম ডাঙৰ মাছ পায় আমাৰ ইয়াতে বম এটা মাছে 10 কেজি কেঁচা লগা মেৰা মজাক কোনোবাই দেখা পাইছে নেকি 10 কেজি মাছ এইটো হৈছে নদী আমাৰ মটঙা নদী গাইছ কোনে গা ধুইছে সৰুতে মটঙা নদীত মই কিন্তু আগতে বেয়া গা ধুব গৈছিলোঁ কিন্তু এতিয়া মানে ইমান এটা নাযাওঁ দেচোন আমাৰ কাৰণ এতিয়া চব বদলি গ'ল না আগৰ দিনত আৰু বেলেগ আছিল এতিয়া বেলেগ আগৰ দিনত দলং চলং একো নাছিল এতিয়া দলং আছে সেয়াই আৰু মানে আগৰ দৰে বস্তু এতিয়া নাই এতিয়া ময়ো মানে এতিয়া লাহেকে মানে কণ্টেণ্ট গিলা ইম্প্ৰুভ কৰিম এণ্ড মোৰ তবিয়তটো আজি মানে অলপ ভাল পাইছোঁ কফ চব ভাল হ'ল এতিয়া অলপ চৰ্দিটো লাগিছে বাট একো নাই চলি যায় চব কষ্ট কৰি আছোঁ বাট হাৰ মই মানা নাই এটা গাই দিছো কেনে লাগিছে ক'ব হা এণ্ড জিনটো হে আৰে MT খন চাওক গাইছ এণ্ড হাৰ ডিঅ স্কুটি So guys, মানে এতিয়া ভাবিছোঁ কি এটা কাম কৰোঁ মানে ভাবিছোঁ কি আমাৰ MT-15 RPM ভাৰ্চেছ ষ্টক মডিফাই একদম ডিঅ'ৰ পুৰা RPM স্কুটি হয় কোন জিকিব ইয়াৰ কিন্তু ডিবিগিলাৰটো পুৰা কাটি লোৱা আছে কিন্তু ভিতৰত একদম ফফলা আবি মজা আয়েগা না ভিডিও এণ্ড আমাৰ একো নাই পুৰা ষ্টকে আছে এতিয়া মানে পুৰা একদম RPM মাৰি চাম কোনে জিতে কমেণ্ট কৰি জনাব হা কেনে লাগে চাউণ্ডটো আৰু ক'ব চ' এতিয়া RPM শুনক পুৰা ভাৰ্চেছ কৰিম গাইছ কোনে জিতে ফাৰ্ষ্ট কোনে দিব ফাৰ্ষ্ট স্কুটি ডিঅ এতিয়া MT-15 গাইছ আৰু অলপ গাইছ বহুত শুনিলোঁ কাণ চান পুৰা বেঙা হৈ গ'ল এতিয়া কোনে জিতিল ক'ব হা কোনে জিতিল চাউণ্ডটো আৰু কেনে লাগিল মানে ডিঅ'ৰ চাউণ্ডটো অলপ মানে সেক্সি লাগে কাৰণ মানে তাৰ মানে পুৰা ডিবিগিলাৰটো হটাৱা আছে ন চাউণ্ডটো মানে পিছফালে কি একদম কাণত লাগে লাউড এণ্ড আমাৰ MT খনৰ চাউণ্ডটো কেনে লাগিল সেইটোও ক'ব এইটো মানে আগতে চাউণ্ডটো অলপ ভাল আছিল কিন্তু এতিয়া মানে অলপ মোবাইল ডাউন দিয়া নাই ন চাউণ্ডটো মানে টেংকে লাগিছে কাণত মানে এক্সিডেণ্ট হৈ গ'ল না চ' সেইবাবে অলপ আৰু সিহঁতে মানে ভালকে RPMও মাৰবা নাজানে দে গাই ইমান ভাল নুশুনিবও পাৰে কিন্তু মই ভিডিঅ'টো চোৱা নাই ন একদম কণ্টিনিউৱাছ ভিডিঅ' কৰি আছো তো ই আৰু হৰণ মাৰিছে আৰু হৰণ পিবি সাউণ্ড ইয়াৰ মাৰচোন হৈছে এইখন হ'ল ডিঅ'ৰ চাউণ্ড কোনটো
কোনটো লাউড হৈছে কোনটো লাউড ডিঅ'ৰটো লাউড কাণ চান ফালি দে মানে ডিঅ'ৰ কি মডিফাই কৰিছে বে মানে আৰু বোলে কিবা কিবি কৰিবই আৰু এতিয়া কি কম আৰু আমাৰতো একদম মানে মেক্ৰিহেন হৈ আছে আৱাজটো টি মাৰি আছে মেক্ৰিহেন পুৰা শুনে না গাইস মানে পুলিচে যদি ইয়াক ধৰে না আধা ৰাস্তাত ইয়াৰ পুৰা যাব পুলিচে যদি আগত আহে না পুৰা একদম স্লো 40 মানত যায় ইস্কা লাগ গয়া সব এডজাস্ট কৰিম বুলি ভাবিছো আমাৰ কম আৰু মানি মেটাৰ মানি খাবার পয়সা নাই আৰু গাড়ী খুৱাম कौन है ये लोग कहाँ से आते हैं তো ভিডিও আপলোড হৈছে গাইস 84% হৈ গেল আপলোড এতিয়া আৰু 17 মিনিট লাগে 17 মিনিটৰ ভিতৰত ভিডিও আপলোড হৈ যাব মানে মই এইখন স্কুটি চলাম পুৰা একদম ভালকে সো গাইস আমাৰ এতিয়া ধুনীয়াকে একদম ভিডিও আপলোড হৈ গ'ল এতিয়া মই ডিঅ'খন চলাম গাইস সাউন্ড টাউন সব চাম মই চেক কৰিম ওকে চলো পুৰাকে ডিঅ'খন চলাম একলাই চলাম মই গাইস একলাই এন চাবিটো অন কৰিলো গাইস হৈ গ'ল ও গাইস তামাম